Namaskar and welcome back to the YouTube channel. So guys, abhi bahut din ene koi long vlog diya nasilu mane ene bele karon nohoy mane short vlog di asilu mini vlog moi ko asalte bai prothom video to koi dise je bai ane ele huai hoy to due to reason mane ekare bai ne diya nasil video aru ete karon moi aru hoy guys mane moi olop ela lage mane ki lamba video dibole mor edit koribole ki imman je ela lage hei karone moi lamba mane long vlog dia nai lamba vlog dia nai hei karone mini vlog di asilu kintu hei mini vlog eta moi regular di asu kei din man ধৰি তো জিয়ে নহক মানে আজি এটা মই ভাবিছো আজি এটা লং ভ্লগ বনাম আপোনালোকক আজি কেনেকুৱা কৈ কি কৰো সব দেখাম তো বলক আমাৰ ভিডিওটো আৰম্ভ কৰি দিও আৰু গাইজ মানে মই কি মোৰ চেনেলতে আজিকালি কেইটামান শৰ্ট ভিডিও দিয়া কৰিছো মানে কি আমাৰ ধৰক ইণ্ডিয়াৰ ৰহস্যময় বস্তুবিলা ধৰক অলপ মিষ্টি টাইপৰ হেনেকে ভিডিও দিছো তো সেই ভিডিও শৰ্টত দিছো হেনেকুৱা ভিডিও বনাই আপোনালোকে ভিডিও কটাও চাব সেই কেইটা আৰু মৰম দিব ভিডিও কেইটা আৰু গাইজ মানে কি মই চাহ বনোৱা অলপমান ভিডিও মানে বনাইছিলোঁ 8:30 বজাত আৰু এতিয়া 9:30 বাজু হৈছে মানে কি চাহ কৰা ভিডিওটো বনোৱাৰ পিছতে মই ভাবিলোঁ যে হে ভগৱান মই দেখোন ইন্ট্ৰ'খিনি দিয়াই নাই তাত ভাবিলে আপোনালোকেনো কি গম পাব পিছত অলপমান দেৰিকৈ ইন্ট্ৰ'টো দিলেও কথা নাই আপোনালোকে কিনো গম পাব গমেই পাব নাই আজি আমি বৰ্তমান আমাৰ বেউলেশ্বৰক দেখুৱাও আৰু মানে আমাৰ কি চাইছিলো পাপা আহিছে চাগে আৰু এটা কথা কম আৰু পাপা আহিছে পাপাই আজি এটা কামত গৈছিল আহি পেলা আৰু তাৰপিছত এটা কথা আহে আমাৰ আগতে কিয় বাই বৰ চখ কৰে ট্ৰফি দেখে আমাৰ এইবাৰ মানে কুকু কিয় কওঁ আৰু মানে কুকুৰ পিছত আৰু এটা মানে ৰটো উজ্জ থাকে তো সেইটো আমি সেইকাৰণে মৰমতে কুকু বুলি মাতো কিন্তু ৰটো উজ্জ থাকে তো আমাৰ এয়া যে কুকু আছে সি এইবাৰ মেট্ৰিক পৰীক্ষা দিছিল আৰু মেট্ৰিকত কি ৰিজাল্ট কৰিছে কৈ দিয়া মোৰ 96.5% উঠিছে বঢ়িয়া কেমেৰা লৰি গেল আমাৰ মানে কি হৈছে গাইছ হাতেদি মোবাইল লৈ ভ্লগ কৰাৰ ফলত আমাৰ যদি আমি কিবা ভ্লগ যাইপ কৰো বা অলপমান এনজয় কৰো তো আমাৰ কেমেৰাটো এনে লৰে তো উপায় নাই আপোনালোকে সেইটো কৰি লওক মানে এখানে এডজাস্ট কৰি লওক আপোনালোকে আৰু গাইছ ভিডিওবোৰ মানে শেয়াৰ কৰি দিব আপোনালোকে ধৰা অকন বেছিকৈ শেয়াৰ কৰিলে আমি সাবস্ক্ৰাইব কৰি দিব মানে কি কনফিডেন্স লো হৈ যায় মানে বহুতে কয় সেই 600টা সাবস্ক্ৰাইবাৰ লৈ তই কি ভ্লগ বনাও বহুতে কৈছে সেই কাৰণে মানে মাজে এনে অৱস্থা হয় এনে নকৰো যা ভ্লগ কিন্তু তাৰ পিছত ভাবো দেউতে মানে সেই 600টাই তো চাই আছে কিন্তু ভাবিলে আপোনালোকে অলপ লাইক দিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব যোনে মোটিভেট হোৱা যায় ন তেনেকৈ কৰি দিব ইয়েছু চা এই পই উঠি চাহ খাব লাগে পোৱা নহয় দিয়কচোন 8:30 বাজিলে কাৰণ 8:30তে মোৰ কাৰণে বহুত পোৱা হয় তো এয়া চাহ বনাই আছোঁ তো গাইজ আৰু তো আহি গ'ল মানে এতিয়া কি আমাৰ যেতিয়া বানপানী হৈছিল ইয়াত তো মোৰ হাফ পেণ্ট আৰু কেইটামান স্পৰ্টিং মই টপলা বান্ধি পেলাই চকচৰ ভিতৰত থৈ দিছোঁ মানে ক'ত থৈছোঁ না ভাপিতে থৈছোঁ এতিয়া পাহৰি গৈছোঁ এতিয়া বিচাৰিব লাগিব সেইকেইটা মানে এতিয়া লগা হৈছে কিন্তু ক'ত থৈছোঁ তাকে পাৰিছোঁ কি মূৰ্খ টেমাটোত মোৰ একো নাই গবৰ সোমাইছে তো এতিয়া বিচাৰোঁ আৰু ক'ত আছে ইয়াত চাওক গাইজ মানে ৰাস্তা বহল কৰিবহি আহে পোষ্ট কেইটা লাইটৰ পোষ্ট কেইটা ইয়াত মানে পিছুৱাই দিবহি আহে গছ কাটি আছে আৰু এয়া লাইনৰ তার খুলি থৈ দিছে অলপমান লাৰি পেলাই শ্বৰ্ট কাৰেণ্ট এনাৰ্জি লৈ আহোঁ চাওক মই কি পাৱাৰ মোৰ নালাগে মানে কাৰেণ্ট লাগে এইটো আমাৰ পাৱাৰ হয় পাৱাৰ চাওক গাইজ আমাৰ ইয়াতে এনেদৰে মানে গছ কাটি ৰাস্তা বহল কৰি আছে কিছুমান জাগাত একেবাৰে হৈয়ে গৈছে গছ পুৰা কাটি দিছে ৰাস্তা বহল হৈ গৈছে আমাৰ ইয়াত বোলে মিনি হাইৱে হ'ব তো আমাৰ এইবোৰ যিমান আমিতো গাঁও অঞ্চলৰ মানে চহৰততো পুৰা গছ কাটি দিছে আমাৰ টিহুত মানে এডালো গছ নাই কিন্তু আমাৰ ইয়াতেও মানে এতিয়া চব গছ কাটিছে আৰু ৰাস্তাটো বহল কৰি আছে আৰু এই যে মানে গৰম দি আছে এতিয়া গৰম পৰাই যে মানে কৈ আছে যে সূৰ্য দেৱতা আপোনাৰ মানে ৱাইফৰ লগত কাজিয়া লাগিছে নেকি অলপ ব্ৰাইটনেছটো কমাই দিয়ক সেনেকৈ যে কৈছে কৈ লাভ নাই যিহেতু গছ বেছিকৈ কাটিছে তো বেছিকৈ গৰম হ'ব একেবাৰে টেনশ্যন নোহোৱাকৈ বহুত গৰম হ'বই এই কথাটো মই সেইকাৰণে কৈছোঁ কাৰণ মোৰ এইকেইদিন গৰমত একেবাৰে থাকিব নোৱাৰা অৱস্থা হৈছে এনে ক'লা মানুহ এই গৰমত মই আৰু ক'লা হৈ যাব ধৰিছোঁ ভগৱান সেইকাৰণে মই কৈছোঁ গাছ নাকাটবা বেছি গৰম হ'ব আৰু তাৰ ফলত মই হৈ যাম একেবাৰে ক'লা মলা মানুহ এতিয়া গাইজ পুৰা একদম বতৰ সলনি হৈ গ'ল মানে দুপৰে যেনেকুৱা বতৰ আছিল এতিয়া একেবাৰে অপজিট একদম বতাহ দিছে আৰু অলপ কিনকিনীয়াকৈ বৰষুণ পৰিছে মই তেতিয়া কৈছিলোঁ বহুত গৰম পৰিছে কিবা হৈছে সেইকাৰণে ইন্দ্ৰ দেৱতাই মোৰ ওপৰত তাৰাছ খাই কেনে এনেকুৱা বতৰ কৰি দিছে কিজানি
এয়া চাওক পুৰা একদম বতাহ বলি আছে আৰু বৰষুণ দি আছে পুৰা ঠাণ্ডা পৰি গৈছে মানে তো গাইজ এতিয়া আমি পাকঘৰত আৰু আজি ৰুটি বনাম মই আৰু মায়ে বনাব বুটৰ দালি বট কি বস্তু তাৰপিছত এতিয়া ৰুটি বনাম আৰু খাম আৰু শুই যাম পানী ঢালি দিলো গাইজ তো গাইজ এতিয়া মই ৰুটি বনাওঁ কাৰণ যদি আমাৰ মায়ে কৈ আছে মই বোলে এই কেমেৰা লৈ থাকোঁ তাত বোলে বানপানী কৰি দিম তো মোক আৰু দ্বিতীয়বাৰ বানপানী নালাগে এইটো চনত নেক্সট চনতো নালাগে তথাপিতো এইটো চনত দ্বিতীয়বাৰ বানপানী সহ্য কৰাৰ ক্ষমতা নাই সেইকাৰণে আজি ইয়াতে ভ্লগটো শেষ কৰিলে সকলোকে বাই বাই